हेलो एवरीवन কি খবৰ আপোনালোকৰ আশা কৰিছো সকলো ভালে আছে মও ভালে আছো আপোনালোকে থাম্বনেল আৰু টাইটেল চাই গম পাইছে আমি ক'ত গৈ আছো হয় আমি ভীমাশংকৰ মন্দিৰত গৈ আছো ভাবিলো আপোনালোককো দেখুৱা সো চাই থাকক ভিডিওটো শেষলৈকে তলত এনেকৈ দোকান আছে ইয়াৰ পৰা চাকি ধূপ অলপ কিবা কিবি লৈ লওঁ কাৰণ ওপৰত দোকান নাই যি লয় তলৰ পৰাই ল'ব লাগিব পুৰা ওপৰলৈকে খোজকাঢ়ি যাব লাগিব এয়া ফুল ধূপ এনেকৈ কিবা কিবি লৈ লৈছোঁ চ' এয়া ওপৰলৈকে গৈ আছোঁ চাই থাকক ভিডিঅ'টো শেষলৈকে চ' মন্দিৰটো পাহাৰৰ ওপৰত আছে সেইকাৰণে তলৰ পৰা ওপৰলৈকে খোজকাঢ়ি যাব লাগিব বহুত ভাগৰ লাগিছে গাইছ উপায় নাই যাবই লাগিব গৈ আছো আপোনালোকক পাৰলৈকে দেখুৱাম আপোনালোকে চাই থাকক ভিডিঅ'টো ইমান গছ গছনি আছে চাব পাৰে কিমান চাফ চিকুণকৈ ৰাখিছে এয়া বহুত ভাল লাগিছে মন্দিৰটো আহি ইমান চাফ চিকুণকৈ ৰাখিছে যে পাবা আগত গণেশ মন্দিৰ ইয়াতো মানুহে চাকি লগাই দি আছে চ' আমিও দি লওঁ এয়া এটা মন্দিৰ আছে কি মন্দিৰ নাজানো চ' আপোনালোকক দেখালোঁ এয়া দেখিব পাৰিছে চাৰিওফালে গছ গছনি সেইকাৰণে মন্দিৰটোত আহি ভাল লাগে চ' চাব পাৰে পুৰা চাৰিওফালে গছ গছনি একদম পুৰা এনেকৈ গৈ আছোঁ খোজকাঢ়ি চ' চাই থাকক ভিডিঅ'টো এয়া আহি পালোঁ ভীমশংকৰ মন্দিৰ এয়া আগত গেট দেখিছে চ' গেটটোৱে কিবা এটা ভাল লাগে এয়া দেখিব পাৰিছে চ' আপোনালোকক ভিতৰখিনি দেখাই আছোঁ जय हो शंकरा आदिदेव शंकरा तेरे जाप के बिना चले ये सांस किस तरह मेरा कर्म तू ही जाने क्या बुरा है क्या भला तेरे रास्ते पे मैं तो आंख मूंद के चला तेरे नाम की जोत ने सारा लिया तमस मेरा চাবৰে এয়া নিজৰ পানী এয়া পানী ভাঙি যাব লাগিব একদম পুৰা ঠাণ্ডা গাইছ ইয়াত চাকি ধূপ লগাব পাৰি এয়া মেইন মন্দিৰত গৈ আছোঁ লাইন চাব পাৰে কিমান মানুহৰ ভিৰ চ' গৈ আছোঁ আমিও এয়া নিজৰ পানীটো ইয়াৰ পৰা আহি পুৰা তালৈকে গৈ আছে আমি যে পানী ভাঙি আহিছোঁ একদম তালৈকে মন্দিৰটো কিমান ধুনীয়া এয়া চাৰিজেৰে শিলেৰে পানী আহি আছে আৰু কাষত চলি আছে পূজা এয়া আগত চাব পাৰে জ্যোতিৰ্লিংগ চ' কেনেকুৱা লাগিছে মন্দিৰটো আপোনালোকে কওক जय हो शंकरा आदिदेव शंकरा तेरे जाप के बिना चले ये सांस किस तरह मेरा कर्म तू ही जाने क्या बुरा है क्या भला तेरे रास्ते पे मैं तो आंख मूंद के चला तेरे नाम की जोत ने सारा लिया तमस मेरा नमो नमो शंकर भोलेनाथ शंकर जय देव नाम शंभो जय शिवाय नमो नमो शंकर भोलेनाथ शंकर देव देव
मोतियों की ओट में मोतियां हो जिस तरह मेरे मन में शंकर तू So, চাব পাৰে গাইছ, এয়া ফুট লৈ লৈছোঁ, কৰিব পাৰিছে। আগৰ মেইন মন্দিৰটোৰ পৰা এনেকৈ পানী আহি 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 একদম পূৰা তালৈকে গৈ আছে। মানুহ এজনক সুধিছিলোঁ এইটো পানী ক'ৰ পৰা আহিছে, কিন্তু মানুহজনে কৈছে আমি ক'ব নোৱাৰোঁ, এইটো পানী 12 মাহে থাকে। চ' এইটো পানী 12 মাহে এনেকৈ থাকে, বহুত ঠাণ্ডা হয় পানীখিনি। ত' সেয়াই আৰু গোটেই পৰিৱেশটো চাওকচোন কিমান ধুনীয়া, চাৰিওফালে গছ গছনি, মন্দিৰটো আছে কিমান ধুনীয়া এটা জেগাত, এয়া দেখিব পাৰিছে। এয়া চাব পাৰে চাৰিওফালে গছ গছনি, বহুত ভাল লাগিছে ঠাইটোত আহি। পূৰা ঠাণ্ডা ঠাণ্ডা বতাহ আহি আছে, কিন্তু ৰ'দ আছে অলপ, কিন্তু ৰ'দটোক চালে নহ'ব, বহুত বেছিয়ে ভাল লাগিছে মন্দিৰটোত আহি। আপোনালোকে আহিব পাৰে, মই তলত লোকেশ্যন দি দিম, যদি আহিলে আহিব পাৰে। চ' বহুত ভাল লাগিছে মন্দিৰটো। চ' সেয়াই আৰু যিখিনি পাৰোঁ সেইখিনি আপোনালোকক দেখুৱাম, চাই থাকক ভিডিঅ'টো। তাত যাম গাইছ, এতিয়া তাৰে ওপৰত যাম। চ' তাত গৈ লগ পাই আছোঁ। তাৰপৰা কিমান ধুনীয়া এটা জেগাত আছোঁ, দেখিব পাৰিছে এয়া। কিন্তু বহুত ৰ'দ গাইছ, বহুত ৰ'দ। চ' উপায় নাই। ভিডিঅ' যদি ভিডিঅ'টো ভাল লাগিছে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। চ' বাই বাই।